যি আমাৰ প্ৰথম 10টা পজিশন তাত কিন্তু চৰকাৰী ক্ষেত্ৰৰ 5খন স্কুলৰ কিন্তু ছাত্ৰ ছাত্ৰীও আছে। আমি আশা কৰিছোঁ, আমি সদায় কৈ আছোঁ যে ব্যক্তিগত খণ্ডৰ যিবোৰ স্কুল আছে তেখেতসকলৰ লগতে সমানে ফেৰ মাৰিব পৰাকৈ আমাৰ চৰকাৰী যিবোৰ চৰকাৰী স্কুল আছে, মাতৃভাষা মাধ্যমৰ স্কুলবোৰ আছে, এইবিলাকক কিন্তু আমি উন্নত কৰিবৰ বাবে পদক্ষেপ লৈছোঁ। আমি যিসকল দৰিদ্ৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে আমি তেখেতসকলৰ যিটো উচ্চ শিক্ষাৰ বাবে কলেজে হওক বা হায়াৰ ছেকেণ্ডেৰী তেখেতৰ নাম লগাবৰ কাৰণে যিটো মাচুল, সেই মাচুলটো তেখেতসকলৰ কাৰণে সম্পূৰ্ণ আমি ৱেইভ কৰি দিছোঁ। ইয়াৰ উপৰি তেখেতসকলক আমি এটা ফ্ৰী টেক্সট বুকো দিম। গতিকে তেখেতসকলে ভৱিষ্যতে শিক্ষাৰ বাবে অসুবিধা নাপাব, কিয়নো তেখেতসকলে কোনো মাচুল নিদিয়াকৈ তেখেতসকলে নামভৰ্তি কৰাব পাৰিব আৰু বিনামূলীয়া তেখেতসকলে পাঠ্যপুথিও পাব। কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থাটো এইবাৰ আমি অলপ সৰল কৰিছোঁ। আগতে কম্পাৰ্টমেণ্টেলৰ কাৰণে তেখেতসকলে যিটো ফৰ্ম ফিল আপৰ ব্যৱস্থা এইটো অনলাইন কৰা হৈছে। তাৰমানে তেখেতসকলে যিকোনো এটা কম্পিউটাৰত বহি পেলাই এই আমাৰ যিটো ৱেবছাইট আছে ৱেবছাইটত এক্সেছ কৰি পেলাই তেখেতসকলে এপ্লিকেশ্যনখন দিব পাৰিব। তেখেতসকলে 1 তাৰিখৰ পৰা আছে আৰু তেখেতসকলে হয়, আৰু যিটো ফিজ আছে সেই ফিজটো তেখেতসকলে আমি অনলাইন পে'মেণ্ট কৰিব পাৰে। 50খন বিদ্যালয়ত যিবোৰ কলেজত যিবোৰত খালি আৰ্টছ ষ্ট্ৰীম আছিল, ছায়েন্স ষ্ট্ৰীম নাছিল, সেই 50খন কলেজত আমি ছায়েন্স ষ্ট্ৰীম এই কেইদিনমানৰ ভিতৰতে নামবোৰ ঘোষণা হ'ব। গতিকে সেইফালৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰী আৰু নতুনকৈ নামভৰ্তিৰ কাৰণে সুযোগ পাব। আৰু আমাৰ যিবোৰ এক্সিষ্টিং কলেজ আছে বা হায়াৰ ছেকেণ্ডেৰী স্কুলবোৰ আছে তেখেতসকলৰো যিটো ইনটেক কেপাচিটি সেইটো বৃদ্ধি কৰা হৈছে। 1 তাৰিখৰ পৰা আপোনাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণেও আপুনি 1 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব, ৰিভিউৰ কাৰণেও 1 তাৰিখৰ পৰা আৰম্ভ কৰিব পাৰিব। আৰু এইবাৰ ৰিভিউটো আপুনি জানে যে এইটো সম্পূৰ্ণ আমাৰ অনলাইন ব্যৱস্থাত হ'ব। এইবাৰ আমি যোৱাবাৰ প্ৰাইমাৰী ছেক্টৰত আমি যেতিয়া গুণোৎসৱ পাতিলোঁ সেইখিনিত আমি যথেষ্ট সুফল দেখিছোঁ, কিয়নো গুণোৎসৱৰ লগে লগে আমি এটা গুণগত মানদণ্ড আমি ইভেলুৱেট কৰিবৰ কাৰণে সুযোগ পালোঁ। এইবাৰ সেই বস্তুটো আমি হাইস্কুলতো কৰিম আৰু হাইস্কুলত কৰোঁতে এই যে ৰিজাল্টৰ কথাটো এই কথাটো আমি কনচিডাৰ কৰিম, কিয়নো কোনোবা এগৰাকীয়ে যদি বছৰৰ পিছত বছৰ এখন স্কুলৰ পৰা তেনেকুৱা উত্তীৰ্ণৰ হাৰ একেবাৰে কৰিব পৰা নাই, তাৰমানে তাৰ শিক্ষাদান বা অন্যান্য কিবা এটা কাৰণ থাকিব। সেই কাৰণটো চাম আমি আৰু কাৰণটো চাই পেলাই সেইটো প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিম। এটা মিছন হ'লে তাৰমানে যদি 2টা মিছন হয় তেতিয়াহ'লে আপুনি 2জনকৈ বিষয়া হ'ব। আমাৰ এডমিনিষ্ট্ৰেটিভ কষ্ট গ'জ আপ ভেৰি হাই, কিন্তু সেইটোৰ ঠাইত আমি যদি গোটেইটো এটা মিছনত কৰিব পাৰোঁ তেতিয়াহ'লে ইণ্টিগ্ৰেটেড হ'ব। আৰু ইণ্টিগ্ৰেটেড হোৱাৰ লগে লগে আমাৰ যিটো ৰাজ্যখনৰ যিটো এডমিনিষ্ট্ৰেটিভ কষ্ট সেই এডমিনিষ্ট্ৰেটিভ কষ্টটো বহুত কমি আহিব আৰু তাৰ ফলত আমি এই যিখিনি ৰাহি টকা হ'ব সেইখিনি আমাক শিক্ষাদানত আমি ব্যৱহাৰ কৰিব পাৰিম। ব্যৱস্থাটো সলনি হ'ব, কিভাৱে তেওঁলোকক এডমিনিষ্টাৰ কৰা হ'ব, প্ৰশাসনিকভাৱে তেখেতসকলক কণ্ট্ৰল কৰা হ'ব, সেই ব্যৱস্থাটো সলনি হৈ আছে। এখন স্কুলত যদি 5জন শিক্ষক আছে 5জন শিক্ষকে থাকিব।